near the equator. বাবা এতিয়া স্কুল যাবৰ কাৰণে ৰেডি হৈ আছে। बताओ भाई एग्जाम আছে रविवारे एग्जाम Good morning. बाबा गाড়ীটো ঠাই থৈ আহিলো গৈ। নমস্কাৰ সুপ্ৰভাত সকলোকে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল সুৰভি ব্লগলৈ। আৰু এতিয়া তাৰমানে সময় হ'ল 11:30 বাবা অহা সময় হৈছে। তাৰ এক্সাম চলি আছে, আজি আছে তাৰ ছ'চিয়েল ষ্টাডিজ। তাৰমানে আজি ৰবিবাৰ হয় তথাপিতো তাৰমানে তাৰ এক্সাম আছে। আমাৰ কোনোদিনো এনেকুৱা হৈ পোৱা নাই ৰবিবাৰ এক্সাম হোৱা। তাৰ বোলে কিবা বৰ্ডৰ এক্সামৰ লগত মিলাব লগা হৈছে, সেইটো কাৰণে বোলে ৰবিবাৰে এক্সামটো মানে পাতিবলগীয়া হৈছে আৰু মানে সেনেকৈ কিবা কৈছে। ৰাতি এইফালে টোপনি ক্ষতি কৰি বহি তাৰমানে ইমান দেৰিলৈকে মানে পঢ়াত বহি কিনে তাৰো মানে জ্বালা কালা, মোৰো জ্বালা কালা, মোৰ চকু তকু একদম মানে হেৰি হৈ গৈছে, টানি আছে, জ্বলি আছে এতিয়া, আৰু গাটো অলপ এলা এলা লাগি আছে। আৰু ইফালে মুখখনটো অৱস্থাই নাই, মুখত একেবাৰে গুটি চুটি ওলাই ভৰ্তি হৈ গৈছে মুখখন। টোপনি ক্ষতি কৰিলে এনেকুৱা হয় মোৰ। বাৰু যিয়ে নহওক এক্সামটো যোৱাৰ পিছত আৰু এটা আছে, লাষ্ট এছামিছ আছে, আৰু এছামিছটো শেষ হোৱাৰ পিছত শেষ হৈ যাব। এতিয়া মই আৰু এইখিনি সময় তাৰমানে কি কৰোঁ, অলপমান দোকানদাৰী কৰোঁ, তাৰপিছতে হয়তো পিছবেলাকে অলপমান ৰেষ্ট ল'ম। ৰেষ্ট লৈ কেনে মই হয়তো আমিনগাঁৱত তাৰমানে হাজো চকৰ ওচৰত ৰবিবাৰ বজাৰ বহে, সাপ্তাহিক বজাৰ, আৰু যদি মই তাতে যাওঁ পিছবেলালৈকে যাব লগা আছেও, কিবা কিবি দোকানৰ বস্তু আনিব লগা আছে, যদি মই যাওঁ তেতিয়াহ'লে আপোনালোককো মই বজাৰখন দেখুৱাই দিম। টমটমত উঠিলোঁ আৰু বেছি দূৰ নহয়, বজাৰ গৈয়ে পাম আমি। তে বলকচোন। মই বজাৰ আহিম বুলি যে কৈছিলোঁ এই ৰবিবাৰ বজাৰত, এতিয়া বজাৰ আহি পালোঁ, আপোনালোকক দেখুৱাই আছোঁ বলক। এতিয়া বজাৰৰ পৰা আহিলোঁ, বজাৰখন ঘূৰি পাকি এতিয়া বস্তু চস্তু লৈ Pass gilas. তো এতিয়া আমি আহি পালোঁ বজাৰৰ পৰা, বজাৰ চজাৰ কৰি শেষ। আপোনালোকক কৈছিলোঁ মই ৰবিবাৰ বজাৰখনত যদি মই যাওঁ তেতিয়াহ'লে আপোনালোকক মই অলপমান দেখুৱাই দিম, যি পাৰোঁ যিখিনি পাৰোঁ অলপ চলপ দেখুৱাই দিলোঁ। আৰু এতিয়া ৰাতি হ'ল, আজিলৈ মই ভিডিঅ'টো এইখিনিতে শেষ কৰোঁ। তাৰপিছত যদি ভিডিঅ' চাই আপোনালোকৰ ভাল লাগে তেতিয়াহ'লে লাইক কৰিব আৰু শ্বেয়াৰ কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব। আজিলৈ আহোঁ, বাই বাই।